গুড মৰ্নিং এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ চাহ বনাই। আজি মই ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু সেইপিনে মা আছে পিঠা বনাই। গতিকে ৰাতিপুৱা উঠিয়ে চাহত লাগি গৈছোঁ। আজি ডেইলি আমি কি কি কৰোঁ দেখাই আছোঁ গোটেই দিনটোত। ফাৰ্ষ্ট মই আলমণ্ড আৰু পানী খাই ল'লোঁ আৰু মায়ে চাহ পিঠা পুৰা বনাই আছে আৰু এটা সৰু ৰেচিপি দি আছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। চাহটো খায়ে মই ফটাফট ৰুমত আহিলোঁ, মুখত কিবা কিবি সানিলোঁ, বডি লোচন লগালোঁ। এইপিনে ভাস্কৰ অফিচত যাব, তেওঁৰ কাৰণে কিবা কিবি ৰেডি কৰিব লাগে। সেইটো কাৰণে চাই থাকক ভিডিঅ'টো কি কি কৰোঁ আপোনালোকক দেখাই আছোঁ। এইফালে এওঁ পূৰা শুই আছে, এওঁক উঠাই দিওঁ, তাৰপাছত মই ভাত ৰেডি কৰোঁ। দালিটো মই অকণমান টাইম তিয়াই থৈ দিওঁ, আপোনালোকে কেনেকৈ বনাই ক'বচোন। তাৰপিছত লাওৰ আগ আছে, লাওৰ আগটো বনাই আছোঁ আৰু এইপিনে দালিটো বহাই দিছোঁ আৰু ফেনটো গাড়ি দিম। ভাস্কৰে অলপ ভাত খাই যাব। এইপিনে লাওৰ আগ আৰু এইপিনে দালি বনি আছে। তেওঁ যিহেতু অফিচৰ পৰা আহি পাওঁতে দেৰি হয়, 5:30 6টামান বাজে, সেইটো কাৰণে ভাতটো খাই যায় আৰু অলপ। ভাত পূৰা ৰেডি, বইল দালি, লাওৰ আগ আৰু তিয়াই থোৱা আলমণ্ড। সেইফালে তেওঁ ভাত খাই আছে আৰু মই তেওঁৰ টিফিন পূৰা ৰেডি কৰি দিলোঁ। আৰু এইফালে মায়ে দালি তেল মাৰি আছে আৰু দেউতাৰ কাৰণে কিবা বনাই আছে। ভাত তাত হৈ গ'ল, এতিয়া মই ইস্ত্ৰি কৰি আছোঁ। ভাস্কৰৰ কাপোৰ অলপ আছে, সেইখিনি কৰি লওঁ। একদম গৰম সাংঘাতিক। চাৰ্ট ইস্ত্ৰি কৰিব লৈছোঁ, মোৰো কুৰ্তা ইস্ত্ৰি কৰিবলগীয়া আছিল। তেওঁৰ যিমান কাপোৰ ওলাল, মোৰখিনি আৰু নহ'ল আৰু কৰা। আৰু নেক্সট ডে পূৰা আমাৰ ইয়াতে খানা চলি আছে পিছফালে, মানে মাহঁতে বিহু নাচিব যোৱা খানা, তাত ময়ো আছোঁ। আৰু খানা পূৰা হৈ আছে, পূৰা এনেকৈ থৈ দিছে ডেক্সত। আৰু চব্জি, এইপিনে আছে দালি আৰু মাংস আৰু চাটনিৰ কাৰণে বুট থৈ দিছে। এইপিনে আলু ভাজি, মজা আৰু সন্ধিয়া আজি মই বনাম চেণ্ডউইচ। তাৰ কাৰণে গাজৰ, বিলাহী আৰু তিয়ঁহ। গাজৰটো সিমান ভাল নাছিল, আপোনালোকে গাজৰটো ইগন'ৰ কৰিব। আৰু এইফালে আছে মেয়নিজ, এইটো মেয়নিজ মই লৈছোঁ। এইখিনি মিলাকৈ তাত নিমখ দিছোঁ, সেইখিনি ভালকৈ মিক্স কৰি ল'ম। বিলাহীটো ডাঙৰ হ'লে ভাল, কিন্তু মোৰ ওচৰত নাই, সেইটো কাৰণে কণ বিলাহীৰে কামটো চলাই দিলোঁ। আৰু এইপিনে ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ, তাত নিমখো দিছোঁ, সোৱাদ অনুযায়ী দিব নিমখটো। মেয়নিজ, বিলাহী, গাজৰ সেইখিনি ধুনীয়াকৈ মই মিক্স কৰি লৈছোঁ। গোটেই বস্তুখিনি যাতে সমানে মিলি যায় সেনেকুৱাকৈ আপোনালোকে মিক্স কৰিব। আৰু ব্লেক পেপাৰ দিছোঁ, টেষ্টটো যাতে অলপমান জ্বলা টাইপত আহে, সেইটো কাৰণে অকণমান দিছোঁ। আৰু ইয়াতে মই দিছোঁ, আকৌ এবাৰ কৈ দিছোঁ, গাজৰ, বিলাহী, তিয়ঁহ আৰু নিমখটো মই আগতে দিছোঁ আৰু মেয়নিজ। এনেকৈ কেতিয়াবা বনাই খাবচোন, বহুত টেষ্টি লাগে। আৰু ব্ৰেডত দিবৰ কাৰণে পূৰা ৰেডি। আৰু এখন ব্ৰেডত মই এনেকৈ দি দিছোঁ। ব্ৰেডটো স্কুৱেৰ টাইপত হ'লে ভাল। চেণ্ডউইচ মেকাৰটোত মানে দীঘল হ'লে চাইজটো অকণমান প্ৰব্লেম হয়, সেইটো কাৰণে স্কুৱেৰ ব্ৰেড হ'লে ভাল। এইটোৱে লৈ আহিলে, সেইটো কাৰণে এইটোৰে মানে দি দিলোঁ। আৰু ওপৰত মই এনেকৈ সৰু সৰুকৈ পিঁয়াজ কাটিছোঁ। এখন ব্ৰেড ইয়াৰ ওপৰত দি চেণ্ডউইচ মেকাৰটোত দি দিম। আৰু এইফালে মই চেণ্ডউইচ মেকাৰটো অকণমান গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পাছত ইয়াতে বাটাৰ দি ল'ম। বাটাৰটো এইটো কাৰণে দিছোঁ, বাটাৰটো দিলে মানে কি হয়, চেণ্ডউইচটো ভাল হয়, প্লাছ ব্ৰেডটো মানে ইয়াতে লাগি নধৰে। নহ'লে গৰম সেই হ'লে মানে ব্ৰেডটো লাগি যাব ন, সেইটো কাৰণে দুই চাইডেত মই বাটাৰটো দি লৈছোঁ। আৰু এইপিনে ধুনীয়াকৈ গৰম হৈ গ'ল চেণ্ডউইচ মেকাৰটো, আৰু মই এইপিনে এটা ব্ৰেড দিছোঁ আৰু সেইপিনে এটা দিছোঁ। গ্ৰীণ কালাৰৰ লাইট জ্বলি গ'ল আৰু আমাৰ চেণ্ডউইচ পূৰা ৰেডি। এয়া চাওক, এই ব্ৰেডটো দীঘল কাৰণে এইটো ইয়াতে নুজুৰে, স্কুৱেৰ হ'লে ভাল, সেইটো কাৰণে। আৰু চাওক, চেণ্ডউইচ ৰেডি। কৰে চেণ্ডউইচ খাই আছে। কোৱা, চেণ্ডউইচ কেনেকুৱা পাইছা খাই? চেণ্ডউইচ খুবেই ভাল লাগিলে আজি খাই, বহুত কষ্ট কৰি বনাইছা। আৰু ৰুটি বনালে পুৰে বাৰু মাজে মাজে কেতিয়াবা, কিন্তু আজি পুৰা নাই যেন পাইছোঁ মই এইটো।
ৰুটি পুৰি দিম মই ৰুটি অকণমান পুৰে মাজে মাজে কিন্তু ভালেই হয় বেয়া নহয় আৰু চেণ্ডউইচ পুৰা নাই কিন্তু আজি সেইকাৰণে খাওঁ আৰু মই এয়া চাব কেনে